Good morning everyone. এয়া আমি মৰ্ণিঙত কৰি ঘৰ পাইছোঁহি আৰু এয়া মোৰ পাৰ্টনাৰকেইটা দেখিছেনে আৰু এই পলে কি কৈছে জানেনে ই বোলে কয় কথা এটা কম বুলি কৈছে কি কথা এটা বোলে আৰু এয়া গা ধুই ল'লোঁ আজি ইমান ঠাণ্ডা পৰিছে নহয় দেখিছেনে ৰ'দটো ওলোৱা নাই ইমান ঠাণ্ডা বতৰ আৰু এয়া আমাৰ ৰণী দেই এয়া মোৰ দুপৰীয়া থালিখন ৰেডি হৈ গ'ল এয়া প্ৰসাদৰ দালি বইল দালি আৰু এয়া হ'ল ডিম পিঁয়াজ ভাজি আৰু এইখন বন্ধাকবি আৰু ফুলকবি ভাত পানী খাই হ'ল আৰু দেখিছেনে ৰ'দটো অকণ ওলাইছে আৰু ইমান নাই ওলোৱা আৰু এতিয়া ৰ'দ লৈ থাকিলে নহ'ব অৰ্ডাৰ দুটামান আছে কাপোৰ চিলাব লাগিব আৰু সেইদিনা চিলোৱা লেহেংগাৰ টপটোৰ এয়া ফিটাডালো চিলাই দিব কৈছে ফিটাডালৰ কাৰণে মই এয়া ধুনীয়াকৈ কাটি লৈছোঁ কাপোৰখন আৰু এনেকৈ মুকুটাই চিলাই যাব লাগিব ধুনীয়াকৈ আৰু প্ৰথমে এয়া ববিনত মই সূতাটো ভৰাই লওঁ হৈ যাব ইমানেই আৰু এয়া হৈ গ'ল মোৰ ফিটাডাল বনাই আৰু এতিয়া কাপোৰ বাচিছিল যিহেতু এয়া ধুনীয়াকৈ বনাই দিলোঁ ফিটাডালৰ কাষে দুটা দুটাকৈ লগাই দিম এয়া দুটাকৈ মই বনাই লৈছোঁ আৰু এয়া ৰেডি কেনেকুৱা লাগিছে বাৰু জনাব দেই ভাল লাগিছেনে বাৰু মই পিছে কাপোৰ চিলোৱাৰ লগতে কাটিং শিকাওঁ দেই সেয়া দেখিছেনে তাইকে শিকাওঁ আৰু তাই ইমান লাজ দেখিছেনে মূৰটো সেইফালে কৰি আছে তাই আকৌ আজি নিচিলাই বোলে অৰ্ডাৰ এটাহে দিবলৈ আহিলে মোক এয়া পাইপিংটো মই প্ৰথমে লগাই লৈছোঁ ধুনীয়াকৈ ৰাউণ্ডকৈ ধুনীয়াকৈ কাটি লৈছোঁ আৰু এতিয়া চিলাব লাগে আৰু আজি ইমানেই ভিডিঅ'টো জনাবলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব বাই বাই